মোক এই ৰূপত চাগে খুব কমেই দেখা পায় নহয় জানো? ৰ'ব ক'লে যাম দেখাই আছোঁ চাই থাকিব দেই। আমাৰ এই মৰম লগা হালধীয়াজনী যে তাইৰ দাদাকৰে বিয়াৰ ৰিচেপশ্যন আছিলে। ভিডিঅ'টো দিয়াত অকণমান দেৰি হ'ল, হ'লেও আপোনালোকে চাব বুলি আশা কৰিছোঁ। দৰা কইনাক দেখিছেনে? ফটো উঠি আজৰিয়ে পোৱা নাই। আৰু আজিকালিতো ফটো মেইন। বাৰু দেট ডে ৱাজ মোৰ লাইক এ ৰিইউনিয়ন বিকজ আমাৰ ইমান স্কুলৰ ফ্ৰেণ্ডছ আহিছিলে যিবোৰক আমি বছৰ ধৰি লগেই পোৱা নাছিলোঁ। বহুত ভাল লাগিছিলে। আৰু আমাৰ গাঁৱৰ পিনে এনেকৈ ভাত দিয়ে। আৰামছে কোনোবাই ভগাব, আমি বহি খাম। কিন্তু তথাপিও এই মূলবোৰ সকলোৱে বাৰু বুজি নাপায়। বাৰু যি কি নহওক, আমি বহুত এনজয় কৰিলোঁ সেইদিনা। ইপিনে এনজয় কৰি থাকোঁতে পাহৰি গ'লোঁ যে বাহিৰত ৰাতিও হৈছে আৰু সেই সময়খিনিত মই ঘৰলৈ উভতিব নোৱাৰোঁ যিহেতু মোৰ লগৰে জুলিমাৰ ৰুমত মংগলদৈতে থাকি দিম। আৰু আহি আমি দুয়োটাই লাল চাহ একাপ খাই শুই থাকিলোঁ। আজিলৈ ইমানতে এৰিছোঁ। বাই।